হাগ্ৰামা ছাৰৰ এটা ঢৌ আহি গৈছে এতিয়া হাগ্ৰামা ছাৰৰ নামতে ভোট দিব ময়ো হাগ্ৰামা ছাৰৰ এটা অংগ হিচাপে ইয়াত ৯ নং বনৰগাঁও সমষ্টিত থিয় হ'বলৈ ওলাইছোঁ যদি আমাৰ হাইকমানে যদি টিকেটটো দিয়ে আপোনালোকক ধন্যবাদ দিছোঁ অসমতো এইটো হ'বই যিহেতু আমি গাঁৱে ঘূৰি পেলাই দেখা পালোঁ আৰু এতিয়ালৈকে ২,০০০ৰ পৰা ৩,০০০ জন আমি UPPL আৰু BJPৰ পৰা জইনিং কৰিলোঁ এনেতো আগত যিটো ৰেকৰ্ড আছে এই ৰেকৰ্ড হিচাপে আমি আগত পৰাই ভাল আৰু আপোনালোকেও জানে বনৰগাঁও হিচাপে এতিয়ালৈকে 4বাৰ ইলেকশ্যনত যেতিয়া আহিছে এবাৰ 5টা ইলেকশ্যন BTC হ'ব ইয়াতো জিকিবই সেইটো কাৰণে আমি ইয়াত বেলেগ একো ভাবা নাই বনৰগাঁৱৰ বিশেষভাৱে আহিব কাৰণ হাগ্ৰামা ছাৰৰ এটা ঢৌ আহি গৈছে এতিয়া হাগ্ৰামা ছাৰৰ নামতে ভোট দিব ময়ো হাগ্ৰামা ছাৰৰ এটা অংগ হিচাপে ইয়াত ৯ নং বনৰগাঁও সমষ্টিত থিয় হ'বলৈ ওলাইছোঁ যদি আমাৰ হাইকমানে যদি টিকেটটো দিয়ে এই হিচাপত মই BPF কেণ্ডিডেট হিচাপে হাগ্ৰামা বেনাৰত বা BPF বেনাৰত মই জিকা হাতত এইটো খাটাম মূল যুঁজ কাৰৰ লগত মূল যুঁজ হিচাপে আমি কাকো কিবা নাভাবোঁ অকলে যুঁজ মানে যুঁজ ইয়াত সৰু ডাঙৰ কথা নহয় দুশ্মন ওলাইছ দুশ্মন আমি কংগ্ৰেছে হওক UPPL হওক বা BJPয়ে হওক এইটো আমি যুঁজ হিচাপে এওঁলোকৰ লগত কৰিম ইয়াত মূল যুঁজ হিচাপে নহয় আমি একে সমানে ভাবি লওঁ এই হিচাপতহে আমি যুঁজটো আগুৱাই লৈ যাম BJPৰ হৈ এইবাৰ যেহেতু MCLA ৰাজীৱ ব্ৰহ্মই থিয় দিব কি ক'ব আপুনি কেনেকৈ যুঁজ হ'ব বুলি একচুৱেলি ৰাজীৱ কুমাৰ ব্ৰহ্ম তেখেত আগত BPF হিচাপেহে জিকি গৈছিলে এইটো BJP হিচাপে সেই জিকি যোৱা নাই আগত ৰেকৰ্ডবিলাক চালে আমি গম পাওঁ যেনেকৈ BJP হিচাপে আমাৰ মনোজ জাইলা এটা টাইমত খেলিছিলে এই টাইমত বহুত ষ্ট্ৰং আছিলে তথাপিও এই সময়ত যিহেতু হাগ্ৰামা মহিলাৰ ছাৰক আৰু BPFক ভাল পাই পেলাই এই সময়তো আমি BPF হিচাপে জিকিছিল এইবাৰো ৰাজীৱ কুমাৰ ব্ৰহ্মই ইমান ভোট নাপায় আৰু এই জিকিব নোৱাৰে এইটো BPFৰ কোনো প্ৰত্যেক এই কিবা কৰিব নোৱাৰে BPF ইয়াত জিকাটো এইটো কাটাম পাৰ্টি হিচাপত ভোট দিব বুলি আপুনি ভাবে নেকি পাৰ্টি হিচাপে ভোট দিব হাগ্ৰামা ছাৰীতে যি ঢৌ চলি আছে মাজবাদৰ পৰা শ্ৰীৰামপুৰলৈকে ইয়াত একদম দ্বিমত নাই আমি আহিব আৰু অকলেই আমি চৰকাৰ বনাব এইটো কাটাম